নমস্কাৰ বান্ধৱসকল, কাকতি ক্ৰিয়েশ্যন চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দৈত্য, দেৱতা, দানৱ, নাগ, গৰু, চৰাই আদিসকলৰ পিতৃ ঋষি কশ্যপৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। ঋষি কশ্যপে 13 গৰাকী কন্যা বিবাহ কৰি সৃষ্টিৰ বিকাশ সাধন কৰিছিল। পিছে এই কশ্যপনো কোন আছিল, যিয়ে দৈত্য, দেৱতা, দানৱ, নাগ, গৰু, চৰাই আদি বিভিন্ন জনৰ পিতা হৈছিল? কশ্যপৰ জন্ম কেনেকৈ হৈছিল? কশ্যপৰ পিতা মাতা কোন আছিল? কশ্যপৰ পত্নী তথা পুত্ৰ পুত্ৰীসকলনো কোন আছিল? ঋষি কশ্যপৰ বিষয়ে এই কথাবোৰ জানিবলৈ ভিডিঅ'টো শেষলৈকে অৱশ্যে চাব। আৰু আগলৈও এনেধৰণৰ অন্য পৌৰাণিক কথা জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহকচোন এতিয়া আমাৰ কথা আৰম্ভ কৰোঁ। আমাৰ আজিৰ কথাভাগ ব্ৰহ্মবৈৱৰ্তৰ পুৰাণৰ পৰা লোৱা হৈছে। সৃষ্টিৰ পাতনিতে সৃষ্টিকৰ্তা ব্ৰহ্মাই সপ্তৰ্ষিসকলক সৃজন কৰিছিল। সপ্তৰ্ষিসকল হৈছে বশিষ্ঠ, মৰীচি, পুলস্ত্য, পুলহ, অত্ৰি, অংগিৰা আৰু ক্ৰতু। এই সপ্তৰ্ষিসকলৰ মাজৰে মৰীচিৰ উৎপত্তি হৈছিল ব্ৰহ্মাৰ স্কন্ধদেশ অথবা কান্ধৰ পৰা, আৰু মহৰ্ষি মৰীচিৰ মনৰ পৰা ঋষি কশ্যপৰ উৎপত্তি হৈছিল। অৰ্থাৎ ঋষি কশ্যপ হৈছে মহৰ্ষি মৰীচিৰ মানস পুত্ৰ তথা সৃষ্টিকৰ্তা ব্ৰহ্মাৰ নাতি। কশ্যপ মহা তেজস্বী ঋষি আছিল। ঋষি কশ্যপৰ অন্য এটা নাম আছিল অৰিষ্টনেমি। অন্যফালে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ শৰীৰৰ পৰা স্বামী স্ত্ৰী হিচাপে স্বয়ম্ভৱ মনু আৰু শতৰূপাৰ জন্ম হৈছিল। কালক্ৰমত মনু আৰু শতৰূপাৰ পৰা আকুতি, প্ৰসূতি আৰু দেৱাহুতি নামে 3 গৰাকী কন্যা আৰু প্ৰিয়ব্ৰত আৰু উত্তানপাদ নামে 2জন পুত্ৰৰ জন্ম হয়। মনু আৰু শতৰূপাৰ কন্যা প্ৰসূতিৰ বিবাহ হয় দক্ষৰাজৰ লগত। এই দক্ষৰাজৰ ঔৰসত প্ৰসূতিৰ গৰ্ভৰ পৰা 60 গৰাকী কন্যাৰ জন্ম হয়। দক্ষৰাজৰ 60 গৰাকী কন্যাৰ ভিতৰত 8 গৰাকী ধৰ্মৰাজৰ লগত, 11 গৰাকী একাদশ ৰুদ্ৰৰ লগত, সতী নামৰ কন্যাগৰাকী শিৱৰ লগত, 27 গৰাকী কন্যা চন্দ্ৰ দেৱতাৰ লগত আৰু 13 গৰাকী কন্যাৰ বিবাহ হয় ঋষি কশ্যপৰ লগত। এতিয়া ঋষি কশ্যপৰ লগত বিবাহ হোৱা দক্ষৰাজৰ এই 13 গৰাকী কন্যা তথা তেওঁলোকৰ সন্তানসকলৰ বিষয়ে জানো আহকচোন। ঋষি কশ্যপে বিবাহ কৰা 13 গৰাকী কন্যাৰ নামবোৰ হৈছে অদিতি, দিতি, কদ্ৰু, বিনতা, সুৰভি অথবা সৌৰভি, হৰমা, দনু, কাষ্ঠা, অৰিষ্টি, ইলা, মুনি, ক্ৰুদ্ধবসা, তাম্ৰা, ষোড়শা, তিমি, পটাংগী আৰু যামিনী। কশ্যপ আৰু অদিতিৰ পৰা 12 অৰ্থাৎ 12জন পুত্ৰ জন্ম হয়। এইসকলক একেলগে 12 আদিত্য বুলি কোৱা হয়। সেইসকল হৈছে বিবস্বান, অৰ্জমা, পুষা, তস্তা, সবিতি, ভোগ, ধাতা, বিধাতা, বৰুণ, মিত্ৰ, ইন্দ্ৰ আৰু ত্ৰিবিক্ৰম অথবা ভগৱান বিষ্ণুৰ বামন অৱতাৰ। অদিতিৰ এই পুত্ৰসকলক দেৱতা বুলি কোৱা হয়। বিবস্বানজনেই হৈছে সূৰ্য দেৱতা। ঋষি কশ্যপ আৰু দিতিৰ পুত্ৰসকলক শাস্ত্ৰত দৈত্য বুলি উল্লেখ কৰা হৈছে। দিতিৰ হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ নামে 2জন পুত্ৰ আৰু হিংহিকা অথবা হোলিকা অথবা নৈৰিত নামে এগৰাকী কন্যাৰ জন্ম হয়। ঋষি কশ্যপ আৰু কদ্ৰুৰ পৰা অনন্ত, বাসুকী, পদ্ম, তক্ষক, কালীয়, কৰ্কটক, ঐৰাৱত, ধনঞ্জয়, শম্ভু,
শংখ, ধৃতৰাষ্ট্ৰ, দুৰ্দৰ্শ, দুৰ্মুখ, মহাপদ্ম, সংবৰণ, গোধামুখ আদি নাগ আৰু মনসা নামে এগৰাকী নাগ কন্যা জন্ম হয়। ঋষি কশ্যপ আৰু বিনতাৰ পৰা অৰুণ আৰু গৰুৰ নামে দুই পক্ষী পুত্ৰৰ জন্ম হয়। এই গৰুৰেই পাছত ভগৱান বিষ্ণুৰ বাহন হয়। ঋষি কশ্যপ আৰু দনুৰ পৰা 61জন পুত্ৰৰ জন্ম হয়। দনু পুত্ৰসকলক শাস্ত্ৰত দানৱ বুলি উল্লেখ কৰা হৈছে। দানৱসকলৰ ভিতৰত হৈছে দ্বিমূৰ্ধা, সম্বৰ, অৰিষ্ট, হয়গ্ৰীৱ, বিভাবসু, অৰুণ, অনুতাপন, ধূম্ৰকেশ, বিৰূপাক্ষ, দুৰ্জয়, অয়োমুখ, শংকুহীৰা, কপিল, শংকৰ, একচক্ৰ, মহাবাহু, তাৰকাসুৰ, মহাবল, স্বভাৰ্ণু, বৃষপৰ্বা, পলুম, বিপ্ৰচিতি আদি। কশ্যপৰ পত্নী অৰিষ্টাৰ পৰা গন্ধৰ্বসকলৰ জন্ম হয়। মুনিৰ পৰা অপ্সৰাসকলৰ জন্ম হয়। সুৰমাৰ পৰা গৰু, মহ আদিৰ জন্ম হয়। হৰমাৰ পৰা কুকুৰ, শিয়াল আদিৰ জন্ম হয়। কাষ্ঠাৰ পৰা ঘোঁৰা আদি জন্তু, ইলাৰ পৰা বৃক্ষ, লতা আদি, তামৰাৰ পৰা হেন, চিলনী, ঈগল আদি চিকাৰী চৰাই, তিমিৰ পৰা জলচৰ প্ৰাণী, ক্ৰোধবচাৰ পৰা বিছা আদি বিষাক্ত প্ৰাণী, পতংগীৰ পৰা বিভিন্ন চৰাইৰ জন্ম হয়। এনেদৰে ঋষি কশ্যপৰ ঔৰসত পত্নীসকলৰ পৰা সৃষ্টিৰ বিভিন্ন প্ৰাণীৰ সৃষ্টি তথা উৎপত্তি হয় আৰু ঋষি কশ্যপৰ পৰাই সৃষ্টি বিকাশ আৰম্ভ হয়। বান্ধৱসকল, এয়াই হৈছে দৈত্য, দেৱতা, দানৱ, নাগ আদিসকলৰ পিতৃ ঋষি কশ্যপৰ কথা। আজিৰ কথা কেনে লাগিল অনুগ্ৰহ কৰি কমেণ্টত জনাব আৰু আগলৈও এনেধৰণৰ অন্য পৌৰাণিক কথা জানিবলৈ কাকতি ক্ৰিয়েশ্যন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ থাকি অনেক আন্তৰিক ধন্যবাদ। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ ইয়াতে সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।